এয়া আমি জাৰ্ণি কৰি আছোঁ বৰ্তমান কৈলাশদাৰ গাড়ী বৰ্তমান গৌতম দাই ড্ৰাইভ কৰি আছে আৰু লগত আছে পিছফালে আমাৰ বাবুল দা তেখেতে যোৱাকালি লৈ আহিছিল এই গাড়ীখন আৰু মই বৰ্তমান উঠি আছোঁ ড্ৰাইভত মই কৰোণা বৰ্তমান উঠি আছোঁ মজা লৈ আছোঁ কৈলাশদাৰ নিউ মেম্বাৰ এইখন খুব ভাল লাগিছে এয়া চোৱা কি ধুনীয়া ইয়া সব ফেচিলিটিজ আছে এচি লগাই দিছে বিৰাট ঠাণ্ডা লাগি গৈছে কিন্তু এনে ঠাণ্ডা বতৰ আজি গৰম দিন কিন্তু অলপ জানছুজি চলাবা ন বহুত হেৰিত পছি হঠাতে পৰি গেল বাবুল দা কি ক'ব আপুনি আইলেণ্ড চাফা কৰিছে ভাল লাগছে বৰ্তমান আইলেণ্ডত ফুৰাবলৈ আহিছে কৈলাশদাৰ গাড়ী বহুত দূৰ জাৰ্ণি কৰিছোঁ আপোনালোকে এনেকৈ নিউ গাড়ী লৈ লওক এনেকৈ মজা লৈ লওক অলপ জাগা আইলেণ্ডত ফুৰিবলৈ আহক খুব সুন্দৰ জাগা আইলেণ্ড এয়া চোৱা এয়া আইলেণ্ড খুব ধুনীয়া এইবিলাক বন আছিল কাটি দিছে চব চাফা কৰি দিছে পুৰা এয়া চোৱা কি ধুনীয়া চোৱা এয়া আইলেণ্ডৰ ৰাস্তা আৰু এইভাগে নদী আছে এইভাগে পাহাৰ আছে আগত খুব ভাল লাগিল বৰ্তমান এইখিনি বিৰাট ফ্ৰীতে উঠিছোঁ কিন্তু ফ্ৰীতে আহিলোঁ আইলেণ্ড এফালে মোৰ ৰুটিৰ বিল ৰাখবা লগা আছে ডাবুল আমলেট খাইছি চিংগেলৰ পইচা দি সোৱাজিতিয়া দুচকু মিলি মৰাকা ভাইনামে বিজুলি ৰ'দে হাঁহে ফুল ফুলে কথা কৰে চালে যে বসন্ত যে বসন্ত আমি আহি পাই গেলোঁ কৈলাশদাৰ দোকান সৌখনে হৈছে কৈলাশদাৰ দোকান এইখন কৈলাশদাৰ দোকান ষ্টেনাৰী দোকান এইখন চোৱা বৰ্তমান কৈলাশদাৰ তাতে বহি আছে আমি মোৰ এইখন দোকান মোৰ আগত ৰখাই দিছে বৰ্তমান এতিয়া আমি নুমিম খুব ভাল লাগিল ক'তে নুমে নাযায় দেখোন এই খুলি নাযাইছোঁ এতিয়া আমি নুমিলোঁ গাড়ীৰ পৰা নুমিখনে বৰ্তমান আহিলোঁ কৈলাশদাৰ এইখনে দোকান হয় ইয়াত চোৱা ইয়াতে চব পাণ তামোল চব পাব আপোনালোকে পাণ তামোল পাব এয়া চোৱা চব বস্তু পায় ঠাণ্ডা চাণ্ডা ফ্ৰিজত পূৰা ৰাখিছে আপোনালোকে আহক এনেকৈ আপোনালোকে চব বস্তু কম দামত পাই যাব এইজনে আমাৰ নিউ মেম্বাৰৰ মালিক হয় যোৱাকালি আনিছে গাড়ীখন আপোনাৰ অনুভৱটো কেনেকুৱা হয় দাদা কওকচোন আপুনি দাদা কওকচোন আপুনি ৰাইজৰ সহযোগিতা আছে সকলোৰে ধন্যবাদ আৰু অনুভৱ যিয়ে নহওক নতুন মানে ঘৰত নতুন আলহী সদস্যতা আহিছে মানে উগেনাৰ কাৰখন আহিছে মানে মোক খুব ভাল লাগে মানে মনটো খুব ভাল লাগিলে বেলেগ একো নাই সকলোকে মানে সকলো মানে ফালৰ পৰা মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ যে আপোনাৰ কিমান দিনৰ সপোন আছিল এইটো বাস্তৱত আজি পূৰণ কৰিলে আপুনি কওকচোন বাৰু সপোনটো কাৰ নাথাকে সকলোৰে থাকে সপোনটো আগৰ পৰা আছিলে গতিকে ভাল লাগিল বহুত বহুত ধন্যবাদ কৈলাশদালৈ এনেকৈ আপোনালোকে সকলো মৰম আদৰ কৰক আপোনালোকে এনেকৈ আশীৰ্বাদ কৰক এনেকৈ আপোনালোকে নিউ গাড়ী লওক আপোনালোকে এনজয় কৰক ধন্যবাদ আপোনালোকক এইখন চোৱা জিতেন্দ্ৰৰ হান্তাৰ হয় এই বৰ্তমান মালিকক দেখাই আছোঁ বৰ্তমান প্ৰথমে গাড়ীখন চাই লওক একেলগে যোৱাকালি লৈ আহিছিল ইয়াত চোৱা এইখন হান্তা মই বৰ্তমান মালিকক এয়া চোৱা বৰ্তমান নাম্বাৰ প্লেট হোৱা নাই যোৱাকালি মাত্ৰ আনিছে এইখন চোৱা বৰ্তমান একদম মোৰ আগতে ৰাখিছে গতিকে মোৰ বুলি ক'লে ভুল নাই কাৰণ এইয়া জিতেন্দ্ৰ আমাৰ এয়া জিতেন্দ্ৰ কম্পিউটাৰ চব বস্তু মানে ইয়াতে কি কৰা হয় ইয়াত মানে জেৰক্স কৰা হয় অনলাইনৰ মানে অনলাইনৰ ব্যৱস্থা কৰা হয় ইয়াতে ড্ৰাইভিং লাইচেন্সৰ পৰা আদি কৰি বিভিন্ন কাগজ পত্ৰ ফ্লাইটৰ টিকট কৰা হয় আৰু যিখিনি মানে অনলাইনৰ ব্যৱস্থা আছে মানে ইয়াতে
কৰা হয় আৰু ইয়াতে আপোনালোকে আহিব এই অমল চৌধুৰী আৰু জিতেন দা খুব সুন্দৰ ল'ৰা একদম হেণ্ডচাম বয় চোৱা আহিব আপোনালোকে আহিলে তেখেতক একবাৰ মাত দি যাব যিসকলে আপোনালোকে চিনি পায় আপোনালোকে চিনাকি হওক আৰু কি ক'ব দাদা আপোনাৰ অনুভৱ কেনেকুৱা আছে কিমান দিনৰ সপোন আছিলে এই গাড়ীখন লোৱা এই গাড়ীখন লোৱা মোৰ বহুত দিনৰে সপোন মানে আছিল আজি পূৰণ হয় আপোনাৰ অনুভৱটো কেনেকুৱা হৈছে আপোনাৰ একদম মানে ভাল লাগিছে ঠিক আছে যেতিয়া নেকি বস্তু এটা ল'ম বুলি সপোনতে ভাবি থকা যায় যেতিয়া নেকি লোৱা যায় তেতিয়া সপোন এনেকুৱা এটা ফিলিংছ হয় মানে মনটো নধৰা হৈ যায় ক'ত নধৰ লাগি যায় जाते नहीं कहीं रिश्ते पुराने किसी नए के आ जाने से जाता हूँ मैं तो मुझे तू जाने दे